67তম যেটো বড় সাহিত্য সভাৰ জন্মদিন এটো ৰাজঘাটত গান্ধী দৰ্শনত আমি উদযাপন কৰিছো আৰু বিশেষকৈ নিখিল বড়ো ছাত্ৰ সন্থা দিল্লী বড়ো এছ'চিয়েশ্যন গান্ধী দৰ্শন NDP প্ৰগ্ৰেছিভ আমি সবে মিলি পেলাই আমি এই 67তম জন্ম দিৱসটো আমি ইয়াত পালন কৰিছোঁ। আজি আমি সকলো আনন্দিত যে আমাৰ বড়ো সাহিত্য সভা যেটো বড়ো সকলৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন যেটো প্ৰেমিয়াৰ অৰ্গেনাইজেশ্যন আজি 67 বছৰ হ'ল আৰু সেই 67 বছৰত যেটো দীৰ্ঘদিনীয়া যেটো ইতিহাস এটো চাবলৈ গ'লে আমি সঁচাকৈ আমি শলাগ ল'ব লাগিব যে এই সময়ত বড়ো সাহিত্য সভাৰ ডাঙৰীয়ালৈ তেখেতসকলে যি সময়ত বড়ো সাহিত্য সভা স্থাপন কৰিছিলে আৰু এই সময়ৰ বড়োসকলৰ পণ্ডিত বুদ্ধিজীৱীসকলে লগ লাগি বড়ো সাহিত্য সভাটো স্থাপন কৰিছিলে। সেইটোৱে বড়ো জাতি হিচাপে জীয়াই থকাৰ প্ৰথম পদক্ষেপ আছিলে আৰু সেইটোৱে আমাৰ লেংগুৱেজ লিটাৰেচাৰৰ যিটো ৰিনাইচেঞ্চ এটা আনাৰ কাৰণে যিটো পদক্ষেপ সেইটোৱে প্ৰথম আছিলে। সেই সময়ত এটা কঠোৰ এটা পৰিস্থিতিত তেখেতসকলে সেই ডিচিশ্যনটো ল'ব লগা হৈছিলে, কিন্তু সেই ডিচিশ্যনটো নল'লে আজিৰ সময়ত হয়তো বড়ো জাতিৰ ভাষা সংস্কৃতি আজি যেনেকৈ অৱস্থাত আছে তেনেকুৱা অৱস্থাত নাপালে হয়। ইয়াৰ লগতে যিটো ভাষা আন্দোলনত 18জনকৈ শ্বহীদ হ'ব লগা হৈছিলে। মই আজি এই যে অনুষ্ঠানৰ মাজেৰে এই উদযাপনৰ মাজেৰে আমাৰ ভাষা আন্দোলনত যিসকল শ্বহীদ হৈছে তেখেতসকলক স্মৰণ কৰিছোঁ আৰু আমি এই মঞ্চৰ পৰা তেখেতসকলক শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আজি বড়ো ভাষা জীয়াই থাকিব লাগিব, তেতিয়াহে বড়ো জাতি জীয়াই থাকিব, যিহেতু বড়োসকল এটা ভাষিক জনগোষ্ঠী। কিন্তু এই ক্ষেত্ৰত আমাৰ বহুত কৰণীয় আছে। বিশেষকৈ আমাৰ সংগ্ৰামৰ যিটো এচিভমেণ্ট হিচাপে 2003 চনত যেতিয়া BTC একৰ্ড হ'ল, ইয়াৰ পিছত বড়ো ভাষাটো 8th শ্বেডিউলৰ অন্তৰ্ভুক্ত কৰা হ'ল। ভাৰতৰ 22টা শ্বেডিউল লেংগুৱেজৰ ভিতৰত বড়ো ভাষাও এটা, গতিকে সেইটো আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট, ডাঙৰ এটা স্বীকৃতি আমি ক'ব লাগিব। কিন্তু আজিলৈকে যে বড়ো ভাষাটো জীয়াই ৰখাৰ কাৰণে যিটো মিডিয়াম স্থাপন কৰা হৈছিলে সেই মিডিয়ামৰ সমস্যাবিলাক আজিলৈকে সমাধান নহ'ল। আজি LP স্কুলৰ লৈ পেলাই ইউনিভাৰ্চিটিলৈকে বড়ো মিডিয়ামত বিভিন্ন সমস্যা আছে। বড়ো মিডিয়ামটো জীয়াই ৰখাৰ কাৰণে বড়ো মিডিয়ামৰ উন্নয়নৰ কাৰণে আমি এটা ডাইৰেক্টৰেট বিচাৰিছিলোঁ। এই ডাইৰেক্টৰেটটো আজিলৈকে অসম চৰকাৰে স্থাপন কৰি নিদিলে আৰু সেই ভাষাটো আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সা সুবিধা চৰকাৰীভাৱে প্ৰয়োজন সেই সা সুবিধাখিনি আজিলৈকে অসম চৰকাৰে কৰি দিয়া নাই, বহুত মাহিয়াৰ চকুৰে চাই আছে। চ' সেইকাৰণে আজি আমি এই চেকত দাবী জনাইছোঁ যে বড়ো ভাষাৰ কাৰণে এতিয়া আমি এটা বড়ো লেংগুৱেজ প্ৰমোশ্যন ব্যুৰ' যিটো নেকি উৰ্দু চিন্ধিবিলাকৰ আছে সেইটো আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছোঁ। আৰু দিল্লীত বিশেষভাৱে JNU আৰু দিল্লী ইউনিভাৰ্চিটিত বড়ো ডিপাৰ্টমেণ্ট খুলিব লাগে, এইটো আমি দীৰ্ঘদিনীয়া আমাৰ দাবী। গতিকে আজি ইয়াত মুৰলী মনোহৰ যোশী ডাঙৰীয়া আহিব, ডক্টৰ মুৰলী মনোহৰ যোশী ডাঙৰীয়া, আমি তেখেতক আজি চিফ গেষ্ট হিচাপেও ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনাও দিব বিচাৰিছোঁ। আৰু তেখেতৰ দ্বাৰাই আমি ভাৰত চৰকাৰক পুনৰ সেইটো ৰিমাইণ্ড কৰিব বিচাৰিছোঁ যে আমাৰ অতি শীঘ্ৰে যিটো বড়ো লেংগুৱেজ প্ৰমোশ্যন ব্যুৰ' সেইটো যাতে স্থাপন কৰি দিয়ে আৰু দিল্লী ইউনিভাৰ্চিটি আৰু JNUত বড়ো ডিপাৰ্টমেণ্টটো তেখেতসকলে আৰম্ভ কৰে, সেইটো আমি ক'ব বিচাৰিছোঁ। বিশেষভাৱে ইয়াত কৰণীয় আছে অসম চৰকাৰৰ যে যিখিনি মহাবিদ্যালয় বিশ্ববিদ্যালয় বা যিখিনি সমস্যা আছে আজি শৈক্ষিক দিশত সেইখিনি যাতে অতি শীঘ্ৰে সমাধান কৰে, ইয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ।